তো নমস্কাৰ বন্ধুসকল, মই আজি উপস্থিত আছোঁ গেলাইচাং গাঁৱত। গেলাইচাং গাঁৱৰে কাষতে লাগি থকা জলাশয় বুলি ক'ব পাৰি, য'ত নেকি জাকে জাকে এবিধ চৰাই, যি নেকি আমি কাম চৰাই নামেৰে জানো। তো আজি দেখিবলৈ পাইছে আপোনালোকে, ইয়াত জাকটো বাদেই দিয়ক, আপুনি এটা চৰাই ইয়াত লক্ষ্য কৰিলে আপুনি দেখি নাপায়। তো ইয়াৰ মূল কাৰণ কি হ'ব পাৰে? হয়তো ইয়াত কিছুমান দুষ্কৃতিকাৰীয়ে চৰাই চিৰিকটি মাৰি ধ্বংস কৰিছে। তাৰে আমি দুষাৰমান কথা জানিম। ওচৰৰে গাঁৱৰে জ্যেষ্ঠ আমাৰ জিতেন ককাইদেউৰ ওচৰলৈ আমি আহিছোঁ। তো জিতেন ককাইদেউ, তো এইটো বিষয়ক লৈ আপুনি কি ক'ব? যিহেতু আপোনাৰ ঘৰ ওচৰতে লাগি আছে, আপুনি সদায় দেখিয়ে থাকে। আজি 2-3 বছৰ আগতে ইমান জাকে জাকে আমিও দেখিছিলোঁ, কিন্তু এতিয়া বৰ্তমান দেখিছোঁ এজনীও চৰাই ইয়াত নাই, নাইকিয়া হৈ গৈছে একদম। এইটো তোমালোকে পদক্ষেপ লৈছে, খুব ভাল প্ৰশংসনীয় পদক্ষেপ লৈছা। ইয়াৰ মূল কাৰণটো হৈছে আমাৰ গছ বন, তাৰমানে যিখিনি পানীত হোৱা এইখিনি চৰাই থাকিব পৰা উপযোগৰ যিখিনি কদম গছ বুলি কয়, এইটো পানী কদম, এনেই ডাঙৰ কদমটো নহয়। পানী কদম লাগিব, তোমাৰ দল ঘাঁহ লাগিব, এইবিলাক মেটেকা লাগিব। এইখিনি এই জলাশয়টো ক্ৰমান্বয়ে বাম হৈ গৈ আছে। আৰু তাৰ দ্বিতীয়টো হ'ল, ইয়াত দুষ্কৃতিকাৰী কিছুমান দেখা পোৱা যায়। এইবিলাক দুষ্কৃতিকাৰীবিলাকে আহি পিনি কি কৰে, বাঁহ হোৱা সময়ত, কণী চণীবিলাক হোৱা সময়ত তেখেতলোকে 2-এখন নাও আছে, নাৱে তেখেতলোকে কণীবিলাক লৈ আহি পিনি নিজে ভক্ষণ কৰে। কিছুমানেতো ভাতলতো ভক্ষণ কৰে, এনেকুৱাও কৰে। এইবোৰ প্ৰক্ৰিয়াত পৰিয়ে লাহে লাহে এই কামচৰাইবিধ লাহেকৈ কমি নাইকিয়া হৈ গৈ আছে। তাত আৰু দুটামান বহুত আৰু কথা আহি পৰিছে ইয়াতে হেৰিকৈ। আমাৰ সংঘৰটো আগতে হেৰি লৈছিলে বাৰু, এইবিলাক পদক্ষেপ লৈছিলে। পদক্ষেপটো এতিয়া সমিতিৰ আমাৰ যিজন হেৰি আছিলে, ছেক্ৰেটেৰী আছিলে, তেখেতৰ কিবা বিয়োগৰ হেৰি হোৱাৰ কাৰণে এই বস্তুটো অফ হৈ আছে। অফ হৈ আছে। তেখেতলে 2খনমান চাইনবোৰ্ডো বনোৱা আছিলে, কিন্তু চাইনবোৰ্ড হ'লে তাত চাইনবোৰ্ড আমি লিখি দিম বুলি ভাবিছিলোঁ যে ইয়াত যদি চৰাই চিৰিকটি মৰা পূৰা বন্ধ হৈ আছে, যদি মাৰা নহয় তাত জৰিমনা ভুগিব লাগিব। সেই অনুপাতে কামখিনি হৈ আছিলে, কিন্তু মাজতে হেৰি হৈ গ'ল, তেখেতৰ কিবা এটা এক্সিডেণ্ট হোৱাৰ কাৰণে তেখেতে ঢুকোৱাৰ পিছত আৰু তাৰ দ্বিতীয়টো হ'ল, আমাৰ যিখিনি স্থানীয় ল'ৰা আছে নহয়, আজিকালি নিজৰ কৰ্মৰ ক্ষেত্ৰত ইফালে সিফালে যোৱা হয়, আৰু তাতে এইখিনি চৰকাৰী মাটি হয়। যদি ব্যক্তিগত হোৱানিও কোনোবা সুৰক্ষা দিলে এনেকৈ চৰকাৰী মাটি হয়। গতিকে কোনো পক্ষীৰ কাৰণে কোনো পক্ষী প্ৰেমিক নাই এতিয়া ক'ব লাগিব ইয়াত। শুনিছিলোঁ গেলাইচাং বুলি ক'লে আপোনালোকৰ ইয়াতে এইটো কি চৰাই, কাম চৰাইৰ কাৰণে বিখ্যাত বুলি শুনিছিলোঁ, কিন্তু বৰ্তমান নাই। আৰু এটা কথা শুনিছিলোঁ যে বহুত দূৰ মানুহে আহি ইয়াত চাইছিলে চৰাইজাক। এইটো এতিয়া মুঠতে আহিন কাতি মূৰৰ পৰা অকণমান আহে চৰাইজাক। এতিয়া চৰাইখিনি আহে, এতিয়া বিলত সোমাই আছে, বা দুচুৱাৰ ওচৰতে এখন বিল আছে, তাতো গুচি যায়গৈ, আহে। যেতিয়া এইটো লিংক ৰাস্তা হয়, এইটো দুলীয়াজানটো এইফালে মৰাণ, শিৱসাগৰ, যোৰহাট আপটো একেবাৰে গুৱাহাটীলৈকে, যেতিয়া এইখিনি লিংক ৰোডটো সৰু শ্বৰ্টকাট মাৰে, মানুহবিলাকে বহুত দূৰৰ পৰা, আমি ঘৰৰ ওচৰতে মোৰতো দেখি যাওঁ, গাড়ী ৰখাই পিনি তেখেতলোকে ফটো বা মোবাইল কেমেৰা লৈ চাই, এইটো কি চৰাই, বহুতে সোধে কাম চৰাই, এইটোৱে কাম চৰাই নেকি, এনেকুৱা নেকি কাম চৰাই, বহুতে দেখিয়ে পোৱা নাই। যেতিয়া ৰাস্তাৰ কাষত তেখেতলোকে আহে, চৰাই কমচে কম 20-30জন তেখেতে গাড়ী ৰখাই পিনি সোধে, আমাৰ স্থানীয় লোকক সোধে, এইবিলাক কি চৰাই? তেতিয়া আমি কওঁ কাম চৰাই। কিমান গৌৰৱে কওঁ বোলে কাম চৰাই। তেতিয়া তেখেতলোকে ফটো উঠাই কয়, এইটো আপোনালোকে সুৰক্ষা দিছে। তেতিয়াতো আমিতো ক'ব লাগিব সুৰক্ষা দিছোঁ, কিন্তু সুৰক্ষা দিয়াটো আমি বিফল হৈছোঁ, সম্পূৰ্ণ সফল হোৱা নাই। আগৰ সম্পত্তি এইটো ঘূৰাই আনিব পাৰি নেকি? এইটো প্ৰচেষ্টা যদি আপোনালোকৰ থ্ৰুৱেদি বা তোমালোকৰ থ্ৰুৱেদি আমি প্ৰচেষ্টা কৰিলে, জীৱ সংঘৰ থ্ৰুৱেদি বা চৰকাৰে যদি ভাল দৃষ্টিকোণ পেলাই চাই, তেনেহ'লে আকৌ আমি এইটো আনিব পাৰিম। আগৰ পৰিৱেশ পাম বুলি আশা আছে আমাৰ। ঠিক আছে, ধন্যবাদ।